মই দীপিকাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক, সুস্থ। আজি যিহেতু দেওবাৰ, ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। মানুহজন, মই আৰু ভণ্টি যাম। ভণ্টিৰ হাজবেণ্ডে নাযায়, তাৰ ডিউটি আছিলে, সি ডিউটিলৈ গ'ল। আমি গোটেইকেইটা এতিয়া যাবলৈ ওলাইছোঁ। ক'লে যাওঁ, কেনেকৈ যাওঁ আপোনালোকক দেখাই আছোঁ আৰু লগ পাই আছোঁ। এতিয়া আমি ওলাইছোঁ যাবলৈ। অহা বহুত দেৰি কৰিলে, ওলাই ৰৈ আমনি লাগি গৈছিলেগৈ। এতিয়া আহি পালে, তাকে যাওঁ বলক, আপোনালোককো লৈ যাওঁ। আমাৰ গাড়ী আহি পালেহি আৰু আমি যাবলৈ ওলাইছোঁ। এইখন আমাৰ ঘৰৰ ওচৰত থকা ৰাজাগিৰি হস্পিটেল। ইয়াত বহুত ডাঙৰ হস্পিটেল এখন, দেশ বিদেশৰ মানুহ আহে। এয়া আমি মেট্ৰ' ষ্টেচন পালোহি। আমি মেট্ৰ'ত যাম, লুলু মললৈ যাম। কেৰেলাৰ আটাইতকৈ ডাঙৰ মল হয়, বহুত ধুনীয়া। এয়াও আমাৰ টিকেট ল'বলৈ গৈছে এখেতে। এয়া মেট্ৰ' আহি পালেহি, বলক যাওঁগে ডাইৰেক্ট মল। আমি গৈ আছোঁ লুলুলৈ, আৰু 20 মিনিটমান সময় লাগে ইয়াৰ পৰা, বেছি দূৰ নহয় বৰ, মানে বহুত স্পীড হয়তো মেট্ৰ'খন। এয়া আমি লুলু পাই গ'লোহি মল। মেট্ৰ'ৰ পৰা নামি বেলেগকৈ আকৌ বাহিৰলৈ যাব নালাগে, ভিতৰে মলটোলৈ আহিব পাৰি। সঁচাকৈ ইমান ধুনীয়া, মানে বহুত ভাল লাগিলে গৈ পেলাই সঁচাকৈ। আগতেও গৈছোঁ, কিন্তু আপোনালোককো বোলো দেখাওঁ। আমি লুলুৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। তাত চেনিটাইজাৰ আৰু মাস্ক নোহোৱাকৈ কোনো কাৰণেই সোমাব নিদিয়ে, মাস্ক লাগিবই। সঁচাকৈ লুলুৰ ভিতৰত সোমাই পেলাই ইমান ভাল লাগিলে। মলটোৰ ভিতৰত বস্তুবোৰ দেখি পাগল হৈ গৈছোঁ, কিমান বস্তু লওঁ লাগিছে, কিন্তু বহুত কষ্টলি হয় বস্তুবোৰ, বহুত দাম সঁচাকৈ, কিন্তু বহুত ভাল লাগিলে। একদম গোটেইখিনি ধুনীয়াকৈ চালোঁ। আপোনালোককো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বহুত বেছি দেখাবলৈও নোৱাৰিম, ভিডিঅ'টো বহুত দীঘল হৈ যাব। ঘূৰি ভাগৰ লাগিল, এতিয়া খাবলৈ বহিছোঁ আৰু খোৱাৰ অৰ্ডাৰ দিছোঁ। ৰাতিৰ 8 বাজিছে, আমি আহি মাত্ৰ পালোহি। পাই পেলাই বোলো ফ্ৰেছ হৈ লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আনিলোঁ। পিয়াজ আনিছোঁ, তাৰপিছত ৰাজমাহ পালোঁ আজি, তাত ৰাজমাহ আনিলোঁ, বিনছ আনিলোঁ, তাৰপিছতে কৰ্ণ আনিছোঁ আৰু লেটুচ আনিলোঁ চালাড খাবলৈ। আজিলৈকে লেটুচটো মই টেষ্ট কৰি চোৱা নাই, সেইবাবে আজি দেখোঁতে লৈ আহিলোঁ। তাৰপিছত মাটি দালি পালোঁ ইয়াত। আমি ইয়াত সাধাৰণতে মাটি দাইলটো নাপায়, সেইকাৰণে মই আধা কেজি লৈ আহিলোঁ। আৰু ৰঙালাও আনিলোঁ, আৰু বগা মটৰটো ইয়াত নাপায়, সেইকাৰণে মলত পালোঁ, লৈ আহিছোঁ আধা কেজি। বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ লগত ন'টিফাই হৈ থাকে। লগতে শ্বেয়াৰ কৰি দিব। শুভৰাত্ৰি।